নমস্কাৰ আপোনালোকক পইণ্ট অফ ভিউলৈ স্বাগতম আপোনালোকৰ মাজত মই ৰাজীৱ ৰাজ আমেৰিকাৰ এক আগশাৰীৰ প্ৰতিষ্ঠান CDC যি CDCক WHO লগত তুলনা কৰা হয় যি প্ৰতিষ্ঠানে আমেৰিকাৰ চিকিৎসা ক্ষেত্ৰৰ বিভিন্ন ৰিচাৰ্চ চলাই আৰু সকলো চিকিৎসা ৰিলেটেড ইনফৰমেশ্যন CDCয়ে আমেৰিকাত প্ৰদান কৰে এই CDCয়ে যোৱাকালি অৰ্থাৎ 27 এপ্ৰিলত অফিচিয়েলি COVID-19ৰ 6টা লক্ষণৰ কথা মানি লৈছে CDCৰ এই ৰিচাৰ্চ এই বাৰ্তা মন কৰিবলগীয়া কাৰণ এতিয়া পৃথিৱীত ম্যাক্সিমাম COVID-19ৰ পজিটিভ কেছ আহিছে আমেৰিকাৰ পৰাই WHOয়ে উল্লেখ কৰা তিনিটা কমন লক্ষণ জ্বৰ কাহ উশাহ লোৱাত কষ্ট পোৱা এই তিনিটা লক্ষণ নথকা সত্ত্বেও আমেৰিকাত বহু মানুহৰ গাত COVID-19 পোৱা গৈছে তেওঁলোকে ৰিচাৰ্চ কৰি পাইছে যে এই তিনিটা কমন লক্ষণ নাথাকিলেও মানুহৰ গাত COVID-19 দেখা দিব পাৰে CDCয়ে যি 6টা নতুন লক্ষণৰ কথা উল্লেখ কৰিছে সেইসমূহ মই আপোনালোকৰ স্ক্ৰীনত দেখাই দিছোঁ প্ৰথম লক্ষণ হৈছে ঠাণ্ডা লগা নেক্সট লক্ষণ হৈছে এই ঠাণ্ডা লগাৰ বাবে আপোনাৰ গা বাৰে বাৰে কঁপিব আৰম্ভ কৰা নাম্বাৰ 3 হৈছে আপোনাৰ মাংসপেশীত বিষ হোৱা মাসল পেইন নেক্সট হৈছে হেডেক মূৰৰ বিষ নাম্বাৰ 5 হৈছে গলৰ অসুখ গলত অসুবিধা পোৱা এণ্ড নাম্বাৰ 6 হৈছে লছ অফ টেষ্ট অৰ স্মেল গোন্ধ আৰু সোৱাদ নোপোৱা হোৱা যদিহে COVID-19 আপোনালোকৰ গাত দেখা দিছে তেনেহ'লে আপোনালোকে কোনো বস্তুৰ সোৱাদ বা তাৰ গোন্ধ লোৱাত অসুবিধা পাব এই যি 6টা লক্ষণ CDCয়ে উল্লেখ কৰিছে ই অতি গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকে ম্যাক্সিমাম ৰিচাৰ্চ কৰিছে চাইনাতকৈ বেছি ৰিচাৰ্চ কৰিছে আমেৰিকাই কাৰণ তেওঁলোকৰ ম্যাক্সিমাম পজিটিভ কেছ তেওঁলোকৰ ফালৰ পৰা আহিছে সো তেওঁলোকে যি এই নতুন 6টা লক্ষণ দেখা দিছে সেই আমাৰ ভাৰতীয় মন কৰিবলগীয়া আৰু আমাৰ অসমবাসীও মন কৰিবলগীয়া যাতে আমি COVID-19ৰ পৰা আঁতৰত থাকিব পাৰোঁ ধন্যবাদ